guys, welcome to Bora Vlogs. আমি আজি যাম পাহাৰৰ ফালে চাও তাতে কেনেকা আছে কিমান ভাল হ'ব ই হয় চেনেলৰ মেইন ক্যাৰেক্টাৰটো আমি বাস ইয়াৰ আজি আহিছে মানে আমি যাম বিষ্ণু পাহাৰ বুলি কোৱা জেগা দেখত আৰু সেই যে পাহাৰটো বিষয়ে অলপ জানিম মানে আৰু মোৰ লগৰখিনিকো লৈ লৈছো যাতে আমি যাব পাৰো আহক আমি ভিডিঅ'টো আৰম্ভ কৰি যাওঁ তো বলক চাও তাতে কি আছে চিনি প্ৰমাণ কৰিম এ আহি আছো আৰু আগলৈ গৈ কি হয় আপোনালোকক দেখাই যাম সম্পূৰ্ণ তো আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আমি সোমাব লৈছোঁ বিষ্ণু পাহাৰৰ দুৱাৰখন ইয়াত কাৰণ দুটা মন্দিৰ আছে আৰু সেই মন্দিৰ দুটা আপোনালোকক দেখাব চেষ্টা কৰিম আহি আছোঁ আমি বিষ্ণু পাহাৰ বুলি কয় এই জেগাডোখৰ এই পিনে যাব লগা সুবিধা আছে বহুত আহি গৈছো আমি সবকেইটা এতিয়া আহি আছো ৰাস্তাৰ ফালে মানে ৰাস্তা বিচাৰি জংঘলৰ ফালে গৈ আছো জংঘলটো ক'ত যায় কি পায় আমি নাজানো সন্ধিয়া হ'ব গৈ আছে আমাৰ মা পাপাই কেইটা গম নাপায় তেতিয়াও আমি ট্ৰিপ কৰিব আহিছো এটা এডভেঞ্চাৰাছ কৰিব আহিছিলো চাওঁ আহক কি হয় আমি নাজানো আমি আহি আছোঁ আগুৱাই মোক লতাই মেৰিয়াই আহি আছোঁ দেখিছে আমি আৰু পাহাৰৰ বহুত ওপৰত আহি গ'লো মন্দিৰ এটা আছে ইয়াৰ ওচৰৰ মানুহে কৈছে বাঘ আছে বোলে ইয়াত বাঘ আছে বুলি শুনি নাই আমি একো নাপালোৱে দেখিব আমি ইমান পাককে ঘূৰিলো তেও নেদেখিলো লৈ যায় ৰাতিপুৱা সেইফালে আহে এতিয়া দেখোন সেইফালে দেখিলো একোৱে নাপালো জানো ক'ত আছে সি লুকাই তোমালোকৰ ঘৰ আমাৰ ঘৰ ননে খুটাৰ প্ৰণাম এই জেগাডোখৰ কি নামটো কি বাৰু ডেকা পাহাৰ শিৱ মন্দিৰ ডেকা পাহাৰ এক নং কাকি ইয়াৰ শিৱ মন্দিৰ আছে এইফালে আমি ইয়াত দেখাম শিৱ মন্দিৰ চাৰিওফালে দেখাম আমি দেখুৱা সেইপিনে সোমাই এনেকৈ ল'বা অঁ চাৰিওফালে আছে ভিতৰলৈ যোৱা বাবা লোৱা আমি সম্পূৰ্ণৰূপে আপোনালোকক দেখাম আহি যাওক আপোনালোকক দেখাবলৈ পাই আমি বহুত আনন্দিত হৈছোঁ কাৰণ পাহাৰৰ মাজত ইমান ধুনীয়া এখন জেগা য'ত সকলো ধৰণৰ সুবিধা পোৱা যায় এই মন্দিৰটো বহুত ভাল আৰু আমি আহি পেলাই প্ৰথমতে শিৱ মন্দিৰতে সোমাইছোঁ ইয়াৰ অলপ ওচৰলৈ যাব নোৱাৰি বাবে আমি আঁতৰৰ পৰাই বনাব লগা হৈছে ফল লাভ কৰিছে বাবাৰ শক্তিত ফল লাভ কৰিছে সকলোৱে হা ইয়াৰ মন্দিৰটো বহুত মহত্বপূৰ্ণ অংশ আছে অঁ এইজনেই মন্দিৰটো আমি ৰক্ষণাবেক্ষণ দি আছোঁ বাবা সকলো আপোনালোকে আহিব কৃষ্ণ গেলে আহিব ইয়াৰ কাকিৰ ডেকা পাহাৰত অৱস্থিত ভাইটিয়ে আমাৰ এয়া মন্দিৰ প্ৰদৰ্শন কৰিছে গতিকে তেওঁক আমি ধন্যবাদ জনাইছোঁ আৰু এই মন্দিৰলৈ সকলোকে আহ্বান জনাইছোঁ বলবমৰ কাৰণে সকলো আহিব পাৰিব ইয়াত নমঃ শিৱায় ইয়াত শিৱ বাবাৰ লগতে বিষ্ণু মন্দিৰো আছে আমি দেখাম আপুনি আহিলে মনটো সন্তুষ্ট লাগিব আপোনাৰ মনৰ কামনাও পূৰা হ'ব আহি আছোঁ এতিয়া আৰু দেখাম আপোনালোকক
জীৱৰ জীৱনদাতা বম 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 ভোলে বাবা হাতে ডম্বৰুলয়া আমাক সহায় কৰা বম বম সাগৰতে পদ্মফুল ফুলিছে শুনা ভকত বৈষ্ণৱ প্ৰাণ ভৰি লোৱা নাম ভকতে কল্যাণ হৃদয়ত আপনা পাতিল বম বম ভোলে বাবা পাৰ্বতীৰ পতি দেৱা বম বম ভোলে বাবা এইফালে পাহাৰৰ মাটি অলপ খহিছে আৰু ওখ আছে এইপিনে আমি আপোনালোকক যাম সেইপিনেও দেখাম আৰু লগতে এই গাঁওখন চাওক পাহাৰৰ সিটো পাৰে থকা এখন গাঁও আমি যিহেতু গোটেই পাহাৰটো ঘূৰা নহ'ল আৰু ঘূৰিবলৈ চেষ্টা কৰিম তে আমি কাষৰ গাঁওখনলৈ আহিছোঁ নেটৱৰ্কো ভাল নাপায় ইছ্যু হৈ আছে মোৰ অকণমান নেটটোৰ বনাম বুলি ভাবিছিলোঁ অলপমান জেগাটো ভাল বুলি নেটৱৰ্ক নাই ন' নেটৱৰ্ক তেতিয়া আমি আগফালে গৈ আছোঁ আৰু আহি আছোঁ এতিয়া আমি এতিয়া 11:30 বাজিলে আন্ধাৰ হৈ আছে আমি ঘৰৰ ফালে গৈ আছোঁ এতিয়া কি হৈছে আমি এতিয়া পলাই আছোঁ ঘৰলৈ যাবলৈ চবে নিজেও ভালদৰে ধৰিব পৰা নাই এতিয়া যিখন পোহৰ দেখিছে ফ্লেছৰ আৰু ক'বলৈ গ'লে এতিয়াতো বহুত সন্ধিয়া হৈ গ'ল ঘৰত আমাক চাগে বিচাৰি আছে আমি ইমান টাইম কৰা আৰু লগতে পিটনটোতো খাবতে লাগিব আমি গোটেইকালে মই বৰ্তমান ফুৰিবলৈ আহিছিলোঁ মামাহঁতৰ ঘৰত এই ৰাস্তাটোৰে আমি গৈছিলোঁ ইয়াত ধুনুবা আহিছে এইগৰাকী সাহসী আৰু লগতে আহিছিল মোৰ লগৰ তেতিয়া আমি ঘৰলৈ আহি আছোঁ আমাৰ আৰু কেইটামান সখী আছিলে সেইকেইটা নিজৰ নিজৰ ঘৰতে আছে লকডাউনৰ কাৰণে আমি চাৰিটাই যেনে মিলি কিনে গৈছোঁ নেক্সট ভিডিঅ'টো কি ঠিক আপুনি চবকেইটাকে লগ পাব পাৰিব